জনগণ সংগ্ৰামী জনগণ আহি উপস্থিত হৈছে জ্যেষ্ঠ ব্যক্তি আহিছে আই মাতৃ আহিছে যুৱ বন্ধু আহিছে বিভিন্ন সংগ্ৰামী দল সংগঠন আহিছে সকলোকে মই শ্ৰদ্ধা জনাইছো আৰু সকলোকে মই সংগ্ৰামী অভিনন্দন জনাইছো আৰু আজি এই মেগা ৰেলীৰ পৰা এটাই কথা ক'ব খুজিছো অহা 26ৰ বিধানসভা নিৰ্বাচনত কাৰ্বি আংলঙৰ মাটিৰ পৰা আমি তুলিৰাম ৰংহাঙৰ যিটো ভয়াবহ আসন ইয়াক উৎখাত কৰিম ইয়াক আমি সকলোৱে মিলি তুলিৰাম ৰংহাঙৰ দুৰ্নীতি স্বজন তোষণ আৰু আমাৰ মাটি কাৰ্বি ভূমিৰ মাটি আম্বানী আদানী ৰামদেৱ আৰু গড্ৰেজক দিবৰ বিচৰা যি ষড়যন্ত্ৰ এই ষড়যন্ত্ৰ ভৰাই আমি অধিকাৰৰ কাৰণে আমাৰ অধিকাৰ সুৰক্ষিত কৰাৰ কাৰণে জয়নিংটি কাঠাৰক আমি আগবঢ়াই দিম বিধানসভাৰ মজিয়ালৈ ষষ্ঠ অনুসূচীৰ সম্পূৰ্ণ অধিকাৰ বিচাৰি তাৰ লগে লগে কাৰ্বি ভূমিৰ মাটি বহুজাতিক কোম্পানীক দিবৰ কাৰণে বিজেপি চৰকাৰৰ এজেণ্ট তুলিৰাম ৰংহাঙে যিটো ষড়যন্ত্ৰ ৰচনা কৰিছে তাৰ বিৰুদ্ধে এটা বিশাল আজি শোভাযাত্ৰা প্ৰতিবাদী শোভাযাত্ৰা অল পাৰ্টি হিলছ লিডাৰ্ছ কনফাৰেন্সে ইয়াত আয়োজন কৰিছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা খিলঞ্জীয়া জনগণ আহিছে জনজাতীয় ৰাইজ আহিছে খিলঞ্জীয়া সকলো জাতি জনগোষ্ঠী আহি নিজৰ যিটো ঐক্যবদ্ধতা খিলঞ্জীয়া মানুহৰ ঐক্যবদ্ধতা অসমৰ মাটিত আটাইতকৈ যদি ভুল অনুষ্ঠিত হৈছে খিলঞ্জীয়া মানুহৰ অধিকাৰ আজি সকলো লুণ্ঠন কৰি অৱশেষত আমাৰ মাটিৰ ওপৰত হেন চকু দিছে এতিয়া ষষ্ঠ অনুসূচীৰ সম্পূৰ্ণ অধিকাৰ বিজেপিয়ে দিম বুলি কৈছে যোৱা নিৰ্বাচনৰ সময়ত কিন্তু সেই অধিকাৰ নিদিয়ে সেই অধিকাৰ বিজেপিৰ আমোলাত দিয়া নাই যেনেকে মই কৈছো যে যেনেকে ভোট চুৰি কৰা বুলি চাৰিওফালে প্ৰতিবাদ হৈছে এইটো চাৰিওফালে এইটো উদঙাই দেখুৱাইছে ইয়াতো একেবাৰে দিন পোহৰতে বিজেপিয়ে ষষ্ঠ অনুসূচীৰ যিটো অধিকাৰ সেই অধিকাৰ কাঢ়ি থৈ দিছে আৰু তাৰ লগে লগে চাৰিওফালে স্বজন তোষণ দুৰ্নীতিয়ে তুলিৰাম ৰংহাঙৰ 200 কোটি টকাৰ ঘৰ ইয়াত মানুহক বিদ্যালয় লাগে মানুহক ৰাস্তা ঘাট লাগে এতিয়াও মাটিৰ ঘৰেৰে কাৰ্বি মানুহে নিজৰ জীৱন নিৰ্বাহ কৰিছে কিন্তু সেই উন্নয়ন হোৱা নাই গতিকে আমি ক'ব খোজো যে ৰাইজে অধিকাৰ বিচাৰিছে ৰাইজে উন্নয়ন বিচাৰিছে আৰু যে 20,000 বিঘা মাটি 12,000 বিঘা মাটি এই মাটিবোৰ তেওঁলোকে আম্বানী আদানী দিব খুজিছে তাৰ বিৰোধিতাৰে আজি আমি যাত্ৰা কৰিছো বিজেপি দল জনজাতি মানুহৰ বিৰোধী খিলঞ্জীয়া মানুহৰ বিৰোধী সেইকাৰণে সকলো ৰাইজক মই আহ্বান জনাইছো যাতে জয়নিংটি কাঠাৰ ডাঙৰীয়া সকলোৱে সহযোগিতা আগবঢ়ায় আৰু জয়নিংটি কাঠাৰে সকলো জনজাতীয় ৰাইজৰ তেওঁলোকৰ যিবোৰ অধিকাৰ আছে সেই অধিকাৰ সুৰক্ষিত কৰিব তেওঁৰ অধীনত সকলো ৰাইজ সুৰক্ষিত অনুভৱ কৰিব মাটিকে ধৰি সকলো অধিকাৰ